Good morning everyone. স্বাগতম জনাইছোঁ ৰিজৱানা সুলতানা এণ্ড ৰানছ ব্লগৰ অন্য এটি ভিডিঅ'লৈ। মই এয়া ব্ৰেকফাষ্ট কৰিবলৈ লৈছোঁ। তাৰ পাছত মই ল'ৰাক লৈ এয়া ওলাই গৈছোঁ মই পঢ়া LP স্কুলখনলৈ। মই ভাবিয়ে আছিলোঁ অলপ দিনৰ পৰা যে তাক এখন স্কুললৈ লৈ যাম আৰু সেই স্কুলখনৰ কণমানিহঁতক কেইটামান চকলেট বিলাই দি আহিম। সেই মানসেৰে আজি এয়া ওলাই গ'লোঁ। এইখন মই পঢ়া LP স্কুলখন য'ত মোৰ দেউতায়ো শিক্ষকতা কৰে তালৈকে লৈ গ'লোঁ। চাৰিওফালৰ পৰা সুবিধা, যিহেতু মোৰ ঘৰৰ ওচৰতেও হয় আৰু দেউতায়ো সেইখন স্কুলতে কৰে, গতিকে মোৰ যাবলৈও সুবিধা হ'ল। সেইকাৰণে তাক লৈ মই এই স্কুলখনলৈকে গ'লোঁ। যিহেতু ময়ো পঢ়িছিলোঁ ইয়াতেই সৰুতে, আৰু আমি পঢ়োঁতে ইমান ধুনীয়া নাছিল বাৰু। এয়া মই প্ৰত্যেকটো ক্লাছতে সোমাই চকলেটবোৰ দি গৈছোঁ। সকলোৱে মোক মৰমেৰে মাত লগাইছে, চাইছে। এয়া ৰণেও খুব ধুনীয়াকৈ চাই আছে। এয়া এইগৰাকী হৈছে টেট শিক্ষয়িত্ৰী ৰং পিপি বাইদেউ, আৰু এইজন মোৰ দেউতা। হয়তো বহুতে চিনি পাইছে আৰু হয়তো বহুতে চিনি পোৱা নাই। হেল্ল' এভৰিৱান, স্কুলৰ পৰা আনিলোঁ তাত। আহি পোৱাৰ পিছত খুব গৰম লাগিল, অলপ ৰেষ্ট ল'লোঁ। খুব ৰ'দ আজি, খুব গৰম। তাৰপিছতে দুপৰীয়া ভাত খালোঁ। ভাত খাই এয়া ল'ৰা শুই গৈছে। সৈটো সি শুই আছে। ভাবিলোঁ ময়ো কাষতে অকণমান এনেই পঢ়ি থাকোঁ। ভিডিঅ' এডিটিঙৰো অকণমান কাম আছে, কৰি তাকে কৰি থাকোঁ। ঠিক আছে তেন্তে চাই থাকক ব্লগটো শেষলৈকে। এতিয়া মই আহিলোঁ তাৰ বস্তুবোৰ অকণ চিজিল কৰিবলৈ। সি যিহেতু শুই আছে, শুই থাকোঁতেই ভাবিলোঁ তাৰ বস্তুবোৰ চিজিল কৰোঁ। তাৰ বস্তুবোৰ ৰখা বক্সটো মই ধুই দিছিলোঁ, গতিকে এতিয়াই ভাবিলোঁ আবেলি সময় সি শুই আছে, বস্তুবোৰ বক্সটোত ধুনীয়াকৈ ভৰাই লওঁ। ভাবিলোঁ আপোনালোককো অকণমান দেখুৱাই দিওঁ। এইটোৱেই হ'ল বক্সটো, মই ধুই দিছিলোঁ, এতিয়া মচি কুচি লৈ আহিছোঁ। এইটো হৈছে তাৰ নেইল কাটাৰ। এই বক্সটোতে মই তাৰ বস্তুবোৰ ভৰাই থওঁ। এইটো মিমিৰ বডি লোশ্যন হয়। বডি লোশ্যন এতিয়া গৰম যিহেতু তেনেকৈ ব্যৱহাৰ কৰা নাই। এইটো হৈছে ডাইপাৰ ৰাছ ক্ৰীম। এইটো ডাইপাৰ চেঞ্জ কৰাৰ সময়ত ৱাইপছেৰে মচি ধুনীয়াকৈ এই ক্ৰীমটো অলপ লগাই আকৌ এটা ডাইপাৰ পিন্ধাই দিব লাগে। এইটো মই ব্যৱহাৰ কৰোঁ বাৰু। তাৰপাছত এইটো হৈছে বেবী শ্বেম্পু, মিমিৰে হয়। মই তাক মিমিৰ প্ৰডাক্টে ব্যৱহাৰ কৰি আছোঁ। এইটো বেবী শ্বেম্পু। এইটো এটা কাজল, ঘৰুৱা কাজল, ঘৰতে বনাই দিছে, মোক খুৰীয়ে বনাই দিছে। যিহেতু সৰু ল'ৰা ছোৱালীক ঘৰুৱা কাজল দিয়াটো ভাল, যিহেতু স্কিনত কিবা গুটি উঠিব পাৰে, সেই ভাবিয়েই ঘৰতে মোক কাজলটো খুৰীয়ে বনাই দিছিলে। এইটো মাছাজ অইল ডাৱৰলাল, তাক এই তেলটোৰে মাছাজ কৰা হয়। এই তেলটো মই এনেকৈ সৰু কেৰি বেগটোত ভৰাই পেলাই এনেকৈ ইয়াতে সুমুৱাই থৈ দিওঁ, কাৰণ তেল যিহেতু পৰি যাব পাৰে, পৰি গ'লে গোটেইখন লেতেৰা হ'ব, এই ভাবিয়ে। এইডালো এডাল কাজল, তাক জেঠাইকে দিছিল, ব্যৱহাৰ কৰা হোৱা নাই, কৰিবগৈ লাগিব। তাৰপাছতে এই টেমাটোতে মই পাউডাৰ উলিয়াই থৈ লওঁ, তেতিয়া সুবিধা হয়। এই টেমাটো বৰ মৰম লগা টেমা। এই টেমাটো তাক বৰমাকে দিছে। এই টেমাটোত মই পাউডাৰ উলিয়াই লৈ এনেদৰে ইয়াতে ভৰাই থৈ দিওঁ। এই দুটা বেবী অইল আৰু বেবী ক্ৰীম হয়, জনছনৰ হয়। ক্ৰীমটো অৱশ্যে তাক ব্যৱহাৰ কৰা হোৱা নাই, মইহে মাজে মাজে অকণমান লগাওঁ। এনেদৰে ইয়াতে থৈ দিওঁ। এইকেইখন ফণি তাক যিহেতু ব্যৱহাৰ কৰা হোৱা নাই, সেইখন কিবা মিমিৰ ছেটটোৰ লগতে আহিছিল, গতিকে মই তাতে ৰাখি থৈছোঁ। আৰু এইটো তাৰ নেইল কাটাৰ, ধুনীয়াকৈ তেনেকৈ থৈ দিছোঁ। এইটো তাৰ বক্সটো ৰেডি হৈ গ'ল। ধুনীয়াকৈ এনেদৰে মই থৈ দিওঁ, ক'ৰবালৈ নিবলৈও সুবিধা হয়। আমাৰ ল'ৰা উঠি গ'ল। বাপৰে, কি হ'ল এইটো আমি এতিয়া মামাম খাম ন। হেল্ল', আমি মামাম খালোঁ। কৈ দিয়া, কিবা এটা কথা কৈ দিয়াচোন। ভাত খাওঁগৈ।
ঠিক আছে তেন্তে আজিৰ ব্লগটো এইখিনিতে সামৰিছোঁ চেনেলটো চাই যদি ভাল পাইছে ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব বাই বাই